বন্ধুসকল আজি এই ভিডিঅ'টিত আলোচনা কৰিম যে আমি কি যে কপিৰাইট ক্লেম আৰু কপিৰাইট ষ্ট্ৰাইক এই দুটা বস্তু মানে কি হয় ইউটিউবত যে আপোনালোকে প্ৰায় ভিডিঅ' কিছুমান দিলে আপোনালোকে যে কিছুমানে ধৰিলে গান চান এড কৰি পেলাই আপোনালোকে ভিডিঅ' এটা বনাই পেলাই ধৰি তাৰ পিছত আপুনি কি কৰিলে পিছত আপুনি থাম্বনেল লগাই ধুনীয়াকৈ ইউটিউবত আপলোড কৰিলে যেতিয়া আপলোড হৈ গ'ল তাৰ পিছতে আপোনাৰ যেতিয়া এটা ৰেষ্ট্ৰিকশ্যন বুলি পেলাই এটা আপলোডিঙৰ হেৰিত এনেকুৱা ৰেষ্ট্ৰিকশ্যন বুলি এটা লিখা থাকে গতিকে তাত মানে কি আহে আপোনালোকৰ যে কপিৰাইট ক্লেম বা কপিৰাইট ষ্ট্ৰাইক আহি যায় যেতিয়া আপোনাৰ এনেকুৱা কপিৰাইট ষ্ট্ৰাইক বা কপিৰাইট ক্লেম আহিব তেতিয়া আপোনালোকৰ কি হ'ব বা কপিৰাইট ক্লেম আৰু কপিৰাইট ষ্ট্ৰাইক মানে কি আপোনালোকৰ চেনেলটো মানে কি হ'ল ভিডিঅ'টি গতিকে তাৰ বিষয়ে ভিডিঅ'টিত এখন ভালদৰে আলোচনা কৰিম গতিকে সৰু ভিডিঅ'টি শেষলৈকে চাব নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আকৌ এটা ভিডিঅ' জৰিয়তে মোৰ চেনেলটিলৈ যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ ভিডিঅ'টি ভাল পায় তেনেহলে লাইক কৰি দিব আৰু যিসকলে বৰ্তমান ভিডিঅ'টি চাই আছে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক অনুৰোধ জনাইছোঁ প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক চেনেলটি বন্ধুসকল কপিৰাইট ক্লেম যে কেনেকুৱা হয় আছে যে কপিৰাইট ক্লেম হৈছে যেতিয়া আপোনালোকে ধৰি লওক যিকোনো এটা গান ডাউনলোড কৰি পেলাই আপুনি এটা ভিডিঅ' বনালে ধৰি লওক আপোনালোকে ব্লগ বনালে বা যিকোনো ভিডিঅ' এটা শৰ্ট ভিডিঅ' হওক ব্লগ বনালে বনোৱাৰ পিছত যেতিয়া আপুনি ভিডিঅ'টোত গান চান লগাই যেতিয়া ইউটিউবত আপলোড কৰিব আপলোড শেষ হোৱাৰ পিছত আপোনালোকৰ ৰেষ্ট্ৰিকশ্যনত আহিব যে কপিৰাইট ক্লেম বুলি লিখা আহে গতিকে সেইটো কি কাৰণত আহে যে কপিৰাইট ক্লেমটো হৈছে যে মানে কপিৰাইট মানে হৈছে কি অধিকাৰ যে ৰাইট হৈছে অধিকাৰ গতিকে কপিৰাইট ক্লেমটো কি কাৰণত আহে আৰু ক'ৰ পৰা আহে মানে আপুনি য'ৰ পৰা যিটো গান ডাউনলোড কৰিছে সেই গানটো যোনে বনাইছে গতিকে সেই গানটো ইউজ কৰাৰ অধিকাৰ মাত্ৰ সেই ব্যক্তিজনৰ বা সেই মানুহজনৰে থাকে গতিকে সেই গানটো আপুনি তাৰ পাৰমিশ্যন নলৱাকৈ আপুনি ইউজ কৰিছে কাৰণে কপিৰাইট ক্লেম আহি গৈছে আৰু কপিৰাইট ক্লেম অহাৰ ফলত আপোনালোকে কি হ'ব যে আপোনাৰ যদি চেনেলটো মনিটাইজেশ্যন হোৱাৰ ক্ষেত্ৰত বাধা দিব বা আপোনালোকৰ চেনেলটি মনিটাইজেশ্যন নহয় আৰু যদি আপোনাৰ যিখিনি ভিডিঅ'টিৰ পৰা পইচা আহিব লগা আছে ধৰি লওক মনিটাইজেশ্যন হোৱাৰ পিছতো যদি আপোনালোকে এনেকুৱা কপিৰাইট ক্লেম আহে তেনেকুৱা হ'লে কি হ'ব আপোনালোকৰ যিটো ভিডিঅ'ৰ পৰা আপোনালোকৰ যিখিনি পইচা আহিব লগা আছে সেই ভিডিঅ'টিৰ পইচাখিনি মানে সেই ব্যক্তিজনলৈ যাব অৰ্থাৎ যিজনে সেই বস্তুটো বনাইছে বা যিজনে সেই গানটো বা সেই মিউজিকটো বনাইছে গতিকে তাৰ ওচৰলৈকে সেই ভিডিঅ'টিৰ পইচাখিনি তাৰ একাউণ্টত গুচি যাব গতিকে সেই পইচাটো আপুনি নাপায় গতিকে এইটো হৈছে কপিৰাইট ক্লেম যে কপিৰাইট ক্লেম কৰিলে আপোনাৰ চেনেলটোত এনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব বেলেগ একো প্ৰভাৱ নকৰে আপোনাৰ চেনেলটো চলি থাকিব হেৰি কৰি থাকিব কিন্তু আপোনাৰ যদি মনিটাইজ যদি হোৱা নাই তেনেহ'লে মনিটাইজেশ্যন নহ'ব আৰু যদি মনিটাইজ হোৱাৰ পিছত আপোনাৰ যদি কপিৰাইট ক্লেম আহিছে আৰু আপুনি যদি ভিডিঅ'টিৰ পৰা যিখিনি পইচা পাব লগা আছে সেইখিনি আপুনি ভিডিঅ'টিৰ পৰা নাপায় গতিকে এইটো হৈছে কপিৰাইট ক্লেম আৰু কপিৰাইট ষ্ট্ৰাইকটো হৈছে যে কেনেকুৱা ধৰণৰ যে ধৰি লওক কপিৰাইট ষ্ট্ৰাইকটো চেম যে আপুনি ধৰি লওক পাৰমিশ্যন নলগাই মানে যিজনে গানটো বনাইছে বা যিজনে মানে হেৰিটো বনাইছে তাৰ পৰা যদি আপুনি পাৰমিশ্যন নলয় সেই গানটো বা সেই মিউজিকটো যদি আপোনাৰ ভিডিঅ'ত মানে ইউজ কৰিছে গতিকে ইউজ কৰাৰ ফলত মানে সেই গানটো আৰু সেই মিউজিকটোৰ অধিকাৰ কেৱল সেই মানুহজনে ৰাখি থৈ দিছে যে তেওঁ সেই গানটো আৰু সেই মিউজিকটো ইউজ কৰিব গতিকে আপুনি তেখেতৰ পাৰমিশ্যন নলোৱাকৈ বা তেখেতৰ পৰা আপুনি কিনি নলোৱাকৈ আপুনি গানটো ইউজ কৰিছে তাৰ কাৰণে আপোনাৰ কি আহিছে যে কপিৰাইট ষ্ট্ৰাইক আহিছে কপিৰাইট ষ্ট্ৰাইক তিনিটা আহে অৰ্থাৎ 90 দিনৰ ভিতৰত তিনিটা আহে যদি আপুনি যদি 3 দিনৰ মানে 3 মাহ 90 দিন মানে 3 মাহ আপুনি যদি 90 দিনৰ ভিতৰত সেই তিনিটা ষ্ট্ৰাইক আহি যায় আপোনাৰ চেনেলটিত তেনেহ'লে আপোনাৰ চেনেলটি ছাছপেণ্ড হৈ যাব অৰ্থাৎ আপোনাৰ চেনেলটি বেন হৈ যাব আৰু ইউটিউবৰ পৰা ডিলিট হৈ যাব আৰু আপুনি তাত একো কৰিব নোৱাৰে আপুনি যিখিনি মেহনত কৰিছিলে যিখিনি কৰিছিলে সেইখিনি বেকাৰ গুচি যাব আৰু যদি আপোনাৰ চেনেলটি যদি আপুনি যিটো ভিডিঅ'ত আপলোড কৰিছে যিটো ভিডিঅ'ত মানে কপিৰাইট ষ্ট্ৰাইক আহিছে সেই ভিডিঅ'টি যদি আপুনি সেই 90 দিনৰ ভিতৰত যদি অৰ্থাৎ 3 মাহৰ ভিতৰত যদি আপুনি ইউটিউবৰ পৰা ডিলিট কৰি দিয়ে বা আপুনি যদি লওক ইউটিউবৰ পৰা ডিলিট কৰি দিলেও আপোনাৰ কোনো প্ৰব্লেম নাহে আৰু যদি আপোনাৰ তেনেকুৱা হয় যে আপুনি যেতিয়া ইউটিউবত ভিডিঅ'টি যেতিয়া কপিৰাইট ষ্ট্ৰাইক দিয়াৰ পিছত আপোনাৰ যেতিয়া কপিৰাইট ষ্ট্ৰাইক দিব তাত ক্লিক কৰিলে আপোনাৰ যিজন ব্যক্তিয়ে কপিৰাইট ষ্ট্ৰাইক দিছে সেই ব্যক্তিজনৰ মানে ইমেইল আইডি এটা আহি যায় গতিকে সেই ইমেইল আইডিটোত আপুনি তাত মানে তাক লিখিব পাৰে যে
মোৰ মানে এনেকুৱা ফুল হৈ গ'ল আপোনাৰ পাৰমিশ্যন নলকৈ মানে গানটো ইউজ কৰিলোঁ হেৰি কৰিলোঁ তাৰ কাৰণে এনেকুৱা হৈ গ'ল গতিকে আপুনি যাতে কপিৰাইট ষ্ট্ৰাইকটো উঠাই লয় আৰু মই আৰু এনেকুৱা গানটো তাৰমানে ইউজ নকৰোঁ আৰু ইয়াৰ পৰা মই ইউটিউবৰ পৰা ডিলিট কৰি দিম যদি তেনেকুৱাকৈ ভাবি পেলাই আপুনি যদি তাক ইমেইল কৰি দিয়ে তেতিয়াহ'লে যদি তেওঁ মানি লয় তেতিয়াহ'লে তেওঁৰ কপিৰাইট ষ্ট্ৰাইকটো উঠাই ল'ব উঠাই লোৱাৰ পিছত আপুনি ভিডিঅ'টো ডিলিট কৰি দিলে ইউটিউবৰ পৰা আপোনাৰ চেনেলটোত একো প্ৰভাৱ নপৰে আপুনি যেনেকৈ আছে সেনেকৈ চলি থাকিব পাৰিব আৰু যাতে সেনেকুৱা ভুল নকৰে তাৰ কাৰণে আপোনালোকে মনিটাইজেশ্যনৰ কাৰণে আগবাঢ়ি যাই থাকিব এইটো হৈছে কপিৰাইট ষ্ট্ৰাইক সবচে মানে আপোনাৰ চেনেলটোৰ কাৰণে বা আপোনাৰ কাৰণে হানিকাৰক হৈছে কপিৰাইট ষ্ট্ৰাইক যদি কপিৰাইট ষ্ট্ৰাইক আহি যায় আপোনালোকৰ 3 মাহৰ ভিতৰত গতিকে আপোনাৰ চেনেলটো ছাছপেণ্ড হৈ যাব বেন হৈ যাব সেইটো ইউটিউবৰ পৰা নোহোৱা হৈ যাব আৰু যদি কপিৰাইট ক্লেমটো আহে তো কপিৰাইট ক্লেমটোত একো নাই আপুনি চেনেলটো চলাই থাকিব পাৰিব ভিডিঅ' আপলোড কৰি থাকিব পাৰিব কিন্তু মনিটাইজেশ্যনৰ ক্ষেত্ৰত আপোনাৰ এইটো বাধা হ'ব আৰু মানে কি আপুনি ভিডিঅ'টিৰ পৰা যিখিনি ধন আপুনি পাব লাগিছিল যিখিনি পইচা আপুনি পাব লাগিছিল সেই পইচাখিনি আপুনি নাপায় যিজনে সেই গানটো মিউজিকটো ক্ৰিয়েট কৰিছে তালৈকে সেই মানে পইচাটো বা পাব লগা পইচাখিনি তেখেতৰ তালৈকে যাব গতিকে কপিৰাইট ক্লেম আৰু কপিৰাইট ষ্ট্ৰাইক এই দুয়োটা বস্তুৰ পৰা আপোনালোকে চেনেলটো সাৱধানে বচাই ৰাখিব আৰু ভিডিঅ'বোৰ গানবিলাক ইউজ কৰোঁতে আপুনি এইবিলাক ভালদৰে চাই চিতি মেলাই ইউজ কৰিব আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টি ভাল পালে যদি ভিডিঅ'টি ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আকৌ নেক্সট ভিডিঅ'ত আপোনালোকৰ মাজলৈ লৈ আহিম এনেকুৱা ধৰণৰ ভাল ভিডিঅ' যাতে আপোনালোকৰ কাৰণে সহায় হয় গতিকে আজি এৰিছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়াহ'লে আৰু আশা কৰোঁ আপোনালোকে বুজি পাইছে কি কৈছোঁ ভিডিঅ'টিৰ জৰিয়তে যদি আপুনি ভাবে যে আপোনাৰ কাৰণে এইটো উপযোগী ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিম আপোনালোকলৈ টেকন'লজি ৰিলেটেড বা এনেকুৱা ধৰণৰ কিছুমান ভাল লগা ভিডিঅ' আৰু আজিলৈ এইখিনিয়ে আকৌ নেক্সট ভিডিঅ'ত লগ পাম